हेलो गाइस नमस्कार कलेजर पर आइगलो और एटा भात बनाइছো আজি কণী ভাত और आलू আছে লিখো আছে আপোনাক চাই আমাৰ ভাইহতে বনাইছে মই বনালো ভাইহতক ডিম মছলা দিছো ভাই চাই দিয়া এই ৰাস পালা দি ৰাস সস্তি গাইস আৰু ইয়া কণী চলাই আছে আৰু ইয়া আলু পিয়াজ জ্বলা আৰু বিলাহী আৰু এইকিনে ভাত বনা শেষ খালি আমি ভাজিখিনি বনালি আমি খাবা পাৰোঁ আৰু মোটা বাই ভাত ভাজিখিনি বনালে খাব পাৰোঁ না খাওঁ আৰু ঘুমাওঁ আৰু পঢ়িব লাগিব ৰ গাইছ আৰু গাইছ টাৱাখন মই গৰম কৰি আছোঁ আৰু এয়া আমাৰ দাসে অলপ কাটি আছে মজা মজা ৰাজু মজা কাটি নিযা গৰম দি গৰম দিবা তেনে ৰাজু খানা বনাতি বঢ়িয়া বঢ়িয়া খানা হ'ব বাকি দিয়া এতে দিয়া গৰম হৈছে আৰু গাইছ এয়া মিঠাতেল দিওঁ ৰ'ব অলপ এইখিনি হৈ যাব মিঠাতেল ইমান দিবা নোৱাৰা শেষ হৈ যাব আৰু পইচাৰ অভাৱ আছে না আমাৰ ৰুমত থাকি কিয় খাইছোঁ ইয়াৰ কাৰণে খাইছোঁ এইটো কি লাজ কৈ দিয়া আপোনালোকে নিশ্চয় দেখা নাই কণী আছে পিঁয়াজ আৰু এইবিলাক কৰি আছোঁ ৰাজু লাইলাক এনেই মই অলপ লাৰিব আহিলোঁ মছলা দি আছে আমাৰ ৰাজুই আৰু চেফ মানে মই বনাইছোঁ আৰু গাইছ বিলাহী দিছে বিলাহী চাওক পানী দিয়া তো গাইছ আঞ্জা হৈ গ'ল আৰু এয়া ভাত লৈছোঁ ভাত আৰু এতিয়া আঞ্জা চাব নেকি আঞ্জা মানে আঞ্জা সৰু পৰা খাই খাম তো গাইছ ট্ৰাই চাওক এয়া বিলাহী আলু আৰু এয়া কণী দেখিছে নতুন ট্ৰাই কৰিছোঁ দিয়ক গাইছ আপোনালোকে ক'বচোন শিকাই দিব মোক ভাত খাম এতিয়া বাই আৰু মতা বাই আহিব গধূলা